নমস্কাৰ আমাৰ আজিৰ অনুষ্ঠান ফুৰিয়া সময়লৈ মই পৰিস্মিতে আপোনালোক সকলোকে জনাইছো স্বাগতম আজি আমাৰ লগত উপস্থিত আছে আপোনালোকৰ সকলোৰে মৰমৰ বহাগীত যিখন ধাৰাবাহিক সেই ধাৰাবাহিকৰ নীলম চৰিত্ৰত অভিনয় কৰা নয়নজ্যোতি দা গতিকে আহক মই বৰ বেছি পলম নকৰি আপোনালোকক তেওঁৰ লগত চিনাকি কৰাই দিছো নয়নজ্যোতি দা আমাৰ এই অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো ধন্যবাদ ভালে আছে নে একদম বঢ়িয়া ফাৰ্ষ্ট ক্লাছ কাম কেনেকুৱা চলি আছে চলি আছে এজ ইউজুৱেল যেনেকৈ আগৰ পৰা চলি আছিল তেনেকৈ চলি আছে আৰু বাস্তৱ জগতত যিমানবোৰ ঘটনা পৰিঘটনা ঘটে কৰবাত সেয়া ধাৰাবাহিকেই হওক বা বোলছবিৰ জৰিয়তেই হওক আপোনালোকে বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰি সেয়া দৰ্শকৰ মাজলৈ লৈ যায় বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনা সেয়া ঘৰুৱা সমস্যাই হওক অথবা আমাৰ সামাজিক সমস্যাই হওক নহয় জানো তো সেই সমস্যাসমূহৰ ওপৰত যি চৰিত্ৰ ৰূপায়ণ কৰে দৰ্শকে সেই দৃষ্টিকোণৰ পৰাই আপোনালোকক চায় কিন্তু আমি আজি নয়নজ্যোতি কোন হয় ক'ৰ পৰা তেওঁ আহিলে ক'ৰ পৰা তেওঁ শিক্ষা তেওঁৰ শৈশৱ তেওঁৰ সম্পৰ্ক সকলো কথা আপোনাৰ পৰা জানিম তো মই প্ৰথমে জানিব বিচাৰিম আপোনাৰ জন্ম আৰু শিক্ষা সম্পৰ্কে মোৰ জন্ম বোকাজান কাৰ্বি আংলং তাতে মই স্কুলিং কৰিলোঁ তাৰপিছত মই গোলাঘাট আহিলোঁ গোলাঘাট ডি আৰ কলেজৰ পৰা পঢ়ি মই গুৱাহাটী আহিলোঁ 2009 চনত তেতিয়াৰ পৰা ইয়াতে লাগি আছোঁ আৰু যুঁজি আছোঁ আৰু 2009 চনৰ পৰা এতিয়া গোলাঘাটলৈ যোৱা হয়নে হয় যাওঁ পূজা বিহু মই গোলাঘাটতে থাকোঁ গোলাঘাটত বেছি ভাল লাগে নে গুৱাহাটীত ভাল লাগে ক'তোৱে ভাল নালাগে মোৰ কিয় এনেই ইয়াত অৱশ্যে অলপ কাম নাথাকিলে মই একেবাৰে ৰাতি 8:30 9টাত এপাক ওলাই যাওঁ বাৰু কিন্তু সেয়াই আৰু অলপ কংক্ৰিট ন অলপ ঠাণ্ডা পৰিৱেশ ভাল লাগে গাড়ী ঘোঁৰা নোহোৱাকৈ এনেকৈ থাকি অলপ ভাল লাগে তেনেকৈ ভাল লাগে পাৰিবনে বোলে কেইদিনমানৰ কাৰণে বোলে একদম নেটৱৰ্ক নাই আৰু মই আশ্ৰমত থাকিব পাৰিম সঁচাকৈ লকডাউনৰ দিনকেইটা চাগে ভালেই পাৰ হৈছিল মই খুব ভাল পাইছিলোঁ আৰু মই মোৰ হ'বলগীয়া তেওঁ মোৰ ঘৰৰ ফেমিলি চবেই জানে যে লকডাউনত মই এনজয় কৰিছোঁ ইভেন মই মোৰ ৰুমৰ যোনখন দৰ্জা মোৰ পেডিষ্টেল ফেন এখন আছিল মই দৰ্জাখনৰ ফ্ৰণ্টত এনেকৈ পেডিষ্টেল ফেনখন দি চিলেই কৰি দিছিলোঁ মই অকলেই ধুনীয়াকৈ বনাই খাইছোঁ আছোঁ ফূৰ্তি আৰু অকলে থাকি শান্তি পোৱা যায় আকৌ ন ভাল লাগে অকলে থাকি ভাল লাগে নিজক সময় দিয়া হয় কথাবোৰ ভাবি গ'লে অলপ নিজকে চালি জাৰি চাবলৈও সময় পোৱা যায় নিজৰ কথা জানিবলৈ মন যায় হয় নাই নিজক চিনি পাব পাৰি বাকী অভিনয়ৰ যি যাত্ৰাৰ আৰম্ভণি সেই আৰম্ভণি কেতিয়াৰ পৰা হৈছিল আপোনাৰ আচলতে মই সৰুৰ পৰাই কৰিছোঁ তেতিয়া ওৱান এক্ট প্লে'বিলাক হয় একাংকিকা তেতিয়া আমাৰ বোকাজানত আছুৱে যি অনুষ্ঠিত কৰে ৰাভা দিৱস খুব ডাঙৰকৈ হয় সদৌ অসম ভিত্তিত নাটক কম্পিটিশ্যন হয় তাত কৰিছোঁ মই তাতো বেষ্ট এক্টৰ পাইছোঁ স্কুলত কৰিছোঁ তেতিয়াৰ পৰাই ড্ৰামা কৰোঁ অকণমানিৰ পৰা ভাওনা কৰিছোঁ ভাওনা সংস্কৃতি প্ৰিয় ন আমাৰ উপায় নাই আৰু সৰুৰ পৰাই চাওঁ সৰুৰ পৰাই আগ্ৰহ এটা থাকেই আগতে একেবাৰে পোৱালিতে যেতিয়া মানে ডাঙৰবোৰে কৰে আৰু তেতিয়া ভালকৈ মাতো নুফুটে তেতিয়া যেতিয়া আখৰা হৈ থাকে তেতিয়া আমাক ধুতি এখন পিন্ধাই লৈ যায় আৰু উপায় নাই যি উৎপাত কৰোঁ নহ'লে ঘৰত এইখিনি সময়ত থাকিব নোৱাৰোঁ মানে খোলৰ মাত শুনো তালৰ মাত শুনো তেতিয়াৰ পৰা যাওঁ তেতিয়া সৰুতে একেবাৰে ৰাজকুমাৰ কিছুমান থাকে নহয় বচন নাথাকে একো আৰু এনেই ওলাব লাগে ৰজাৰ লগত ৰাণীৰ লগত কেতিয়াবা তেনেকৈ উলিয়াই মানে তাৰপিছত লাহে লাহে যেতিয়া আৰু পৰা হৈছোঁ তেতিয়াৰ পৰা ভাওনা কৰিছোঁ নাটক কৰা হৈছে তাৰপিছত নাটক কৰিছোঁ একাংকিকা কৰিছোঁ ওৱান এক্ট বহুত কৰিছোঁ তাৰপিছত ফুল পেজ কৰিছোঁ ইয়াত গুৱাহাটীত আহি তেতিয়াৰ পৰা এতিয়ালৈকে যি যাত্ৰা কেনেকুৱা লাগিছে যাত্ৰা সকলোৱে কয় কিন্তু যাত্ৰা ধুনীয়া বুলি কিন্তু সকলোৱে কয় কিন্তু নয়নজ্যোতি দাৰ এই যাত্ৰা কেনেকুৱা যাত্ৰা আচলতে থাকিব ষ্টপেজ বহুত থাকিব খাল বিল থাকিব নলা নৰ্দমা থাকিব মানুহৰ দিনটোৰ নিচিনাই দিনটো যেনেকুৱা হয় মানুহৰ জীৱনটো তেনেকুৱাই প্ৰত্যেকটো যাত্ৰাই তেনেকুৱা উবৰ খাবৰ থাকিবই ষ্ট্ৰাগল থাকিবই একেবাৰে সহজতে দেখোন আমি চাউলকেইটা ভাতকেইটাকে সিজাই খাব নোৱাৰোঁ তাৰ কাৰণে কঠীয়া ৰুব লাগিব খেতি কৰিব লাগিব বৰষুণ হ'ব লাগিব তুমি ধান কাটি আনি মিলত দিব লাগিব চাউল ওলাব সিজাবা ভাত খাবা বহুত ডাঙৰ প্ৰচেছ তো সহজতে একো বস্তু নাপায় কেতিয়াবা এনেকুৱা হৈছে নেকি যে যাত্ৰাৰ পথত কেতিয়াবা এনেকুৱা কিছুমান অসুবিধাৰ সন্মুখীন হৈছে যাৰ কাৰণে ভাবিবলৈ বাধ্য হৈছে যে অকণমান ৰৈ যাওঁ নেকি কাৰণ জীৱনত কেতিয়াবা ৰৈও যোৱা যায় ন মানুহ কেতিয়াবা নহয় ৰৈ গৈছোঁ বহুত বাৰ হাজাৰ বাৰ লাখ বাৰ হ'লেও আৰু ৰৈ গ'লেতো নহ'ব আৰু তো যাব লাগিব আগুৱাই গৈ থাকিব লাগিব আৰু যি হয় দেখা যাব বুলি কৰি থাকোঁ আৰু কাৰণ প্ৰতিযোগিতাৰ পিছত কেতিয়াবা ইমানেই দৌৰি থকা যায় ইমানেই ব্যস্ত থকা যায় ৰৈ দিলে কিন্তু আমাৰ বিশেষ একো ক্ষতি নহয় আকৌ ক'ৰবাত ৰৈ দিলে বুজা যায় লগ বন্ধু কেতিয়াবা কওঁ মানে এনেকুৱা হৈছে এতিয়া আমাৰ ক্ষেত্ৰত মই যদি কাৰোবাক কওঁ 2 মিনিটৰ কাৰণে মই আহোঁ মোৰ জেগা ল'বলৈ 100জন ল'ৰা ৰৈ আছে তো গতিকে
মই সেইটো চাব লাগিব একেবাৰে ৰৈ গ'লেও নহ'ব থমকিটো যায় প্ৰত্যেকেই চাগে প্ৰত্যেকৰ জীৱনতে কেতিয়াবা এনেকুৱা মুহূৰ্ত আহে যে ভাগৰ লাগে খুব অকণমান জিৰাবলৈ মন যায় মোৰো হৈছে বহুতবাৰ ভাগৰিতো যাওঁ কিন্তু আৰু পিছদিনা শুই উঠি আকৌ ভাবোঁ আৰু নাই উশাহটোতো লৈ আছোঁ তো কাম কৰি থাকিব লাগিব আৰু কৰি থাকোঁ প্ৰথম চিৰিয়েল মিউজিক ভিডিঅ' নে থিয়েটাৰ প্ৰথম মই VCDহে কৰিছিলোঁ চানেকি বুলি VCD এখন চানেকিখন সেইখন কিন্তু ৰিলিজ হোৱা প্ৰথম মোৰ VCD তাৰ আগতে মই এখন কৰিছিলোঁ উৰ্বশী পবিত্ৰ মাৰ্ঘেৰিটাৰ নিবেদিত গায়ত্ৰী বা আছিল প্ৰফেন দা আছিল কিন্তু দুৰ্ভাগ্যবশতঃ সেইখন ৰিলিজ নহ'ল উৰ্বশী গায়ত্ৰী বাৰ সেইটো সময়ত এক্সিডেণ্ট এটা হৈছিলে ভৰি ভাঙিলে তেওঁ গানকেইটা শ্বুট কৰা নহ'ল তাৰপিছতে ব্ৰহ্মপুত্ৰ থিয়েটাৰ আছিলে তেওঁ থিয়েটাৰত গুচি গ'ল প্ৰফেন দাও থিয়েটাৰত গ'ল তো সেই VCDখন থাকি গ'ল তাৰপিছত মই কৰিলোঁ চানেকি বুলি এখন সেইখন ৰিলিজ হ'ল গতিকে এতিয়া কোনোবাই সুধিলে চানেকিখনৰ কথাই কওঁ আচলতে চানেকি খুব ধুনীয়া গান এটা আছিলে ন উজনি নামনি গোটেইকেইটা গানে ধুনীয়া আছিল বাৰিষাৰে বৰষুণে ধুনীয়া গানবোৰ বৰ ধুনীয়া কেনেকুৱা প্ৰথম কৰিছে আৰু চানেকিখন তেতিয়া চাগে কিমান ভাল লাগিছে প্ৰথমে সেই ভালটো নহয় ভাল লাগিছে মানে মই নাজানো একো তেতিয়া কেমেৰাৰ বিষয়ে মাষ্টাৰ শ্বট কি ক্ল'জ শ্বট কি একো বুজিয়ে নাপাওঁ আৰু ৰাজেশ ভূঞা ছাৰ আছিল ৰাজেশ দাই কয় আৰু এতিয়া ক্ল'জ ল'ম তোৰ মই বুজি নাপাওঁ কি কয় কৈ থাকক আৰু যি কৰিবলৈ কয় কৰি থাকিম আৰু নিজৰখিনি কৰি যাম আৰু নাজানোৱেই আৰু কি ক্ল'জ শ্বট পিছত গম পাইছোঁ অকলে লৈ দেখোন কোনো নাই ওচৰে পাজৰে এছিষ্টেণ্টবোৰে ডাইলগবোৰ কৈ দিয়ে বেলেগৰ তেতিয়াই গম পাইছোঁ আচ্ছা আমি টিভিত দেখাটো বেলেগ ইয়াত কৰাৰ প্ৰচেছটো বেলেগ এতিয়া যেতিয়া নয়নজ্যোতিতকৈও বেছি যেতিয়া ধাৰাবাহিকৰ নামসমূহে মানুহে চিনি পায় নেদেখা ফাগুন কৰিছে আপুনি তাৰপিছত আপুনি এতিয়া এইটো বহাগী কৰি আছে তেতিয়া সেই চৰিত্ৰ দি মানুহে আপোনাক মৰম দিয়ে বহুত মৰম দিয়ে দৰ্শকে সকলোকে তো তেতিয়া সেই কিয় নিদিয়ে দিয়েতো নিশ্চয় দিয়ে তো তাৰপিছত যেতিয়া সেই চৰিত্ৰসমূহৰ নামেৰে যেতিয়া আপোনালোকক কেতিয়াবা মাতে তেতিয়া কেনে অনুভৱ হয় ভালেই লাগে নহয় ভালেই লাগে বাৰু তেনেকৈ ভালেই লাগে বেয়া নালাগে কিয়নো বেয়া লাগিব তেওঁলোকৰ কাৰণে কৰি থাকোঁ অডিয়েঞ্চৰ কাৰণে আমি কৰি আছোঁ অডিয়েঞ্চে ভাল পোৱা লাগে কৰিম আৰু ভাল পালে আমাক ইণ্ডাষ্ট্ৰীৰ পৰা লাট মাৰি উলিয়াই দিব কাহিনী শেষ আৰু সেয়াই আচলতে থিয়েটাৰৰ অভিজ্ঞতা কি থিয়েটাৰৰ অভিজ্ঞতা ভাল ডিফাৰেঞ্চ চিৰিয়েল কৰিলে 3 মাহমানৰ আগতেই শ্বুট কৰোঁ মুহূৰ্ত হৈ যায় শ্বুটিং কৰোঁ 3 মাহ বা 2 মাহৰ পিছত টেলিকাষ্ট হয় ৱেইট কৰি থাকোঁ ফাৰ্ষ্ট এপিছ'ড এক্সাইটেড হৈ থাকোঁ কি ৰেছপন্স আহিব ফাৰ্ষ্ট এপিছ'ডতো গম নাপাওঁ 3টামান এপিছ'ড যোৱাৰ পাছত লাহে লাহে ৰিজাল্টছবোৰ পাওঁ আৰু কেনেকুৱা হৈছে কোনটো কেৰেক্টাৰ লৈছে মানুহে ষ্টেজত থিয়েটাৰত অন দ্য স্পট গালি দিব আৰু মই 3খন নাটকৰ 2খনতে মই প্ৰথমতে ভিলেন কৰিছিলোঁ লাখ গালি খাইছোঁ আৰু মুখৰ আগৰ পৰা গালি দিয়ে ভাল লাগে থিয়েটাৰটো খুব ধুনীয়া এটা এক্সপিৰিয়েঞ্চ ভাল লাগে আৰু শিকিলোঁ মই তাত মানে শিকিবলগীয়া বহুত আছে মঞ্চখন একেবাৰে সুকীয়া মঞ্চখনে আচলতে আদৰি ল'ব লাগিব সেই শিল্পীজনক তেতিয়াহে তেওঁ অভিনয় কৰা জেগাখিনি পাব ভৱিষ্যতে আৰু কেনেকুৱা চৰিত্ৰ দৰ্শকৰ মাজত লৈ আনাৰ আপোনাৰ ইচ্ছা আছে কেনেকুৱা চৰিত্ৰ কৰিবলৈ মন আছে টম ক্ৰুজৰ নিচিনা কেৰেক্টাৰ কৰিবলৈ মন আছে মিছন ইম্পচিবল নিচিনা কেৰেক্টাৰ আজিকালি খুব ৰিয়েলিষ্টিক হৈছেতো তো এতিয়া তেনেকুৱা কিবা অলপ যিবোৰ ৰিলেট কৰিব পাৰে মানুহে আজিকালি প্ৰত্যেকৰ ঘৰতে আচলতে প্ৰত্যেকৰ ঘৰতে কেৰেক্টাৰ সোমাই থাকে যদি 4টা মানুহ 4টা এটা কেৰেক্টাৰটো তো তেওঁলোকে যাতে নিজক বিচাৰি পায় মোক চাই থাকিলে যে এইটো আমাৰ ঘৰৰ সৰু ল'ৰাটো বা মোৰ ভাইটিটো বা মই এইটো মোৰ কেৰেক্টাৰটো দেখোন তো তেনেকুৱা একেবাৰে ৰিয়েলিষ্টিক কিবা এটা ষ্টৰি হওক স্ক্ৰীন প্লে হওক তেনেকুৱা এটা কেৰেক্টাৰ কৰিবলৈ মন যায় নৃত্য গীতৰ মাজেৰে মানুহৰ মাজলৈ কিন্তু আৰু অভিনয়ৰ জৰিয়তে খুব সোনকালে মানুহৰ মাজলৈ যাব পাৰি হয়নে আপুনি চাবচোন এনেকৈ ভাল কিতাপ এখন পঢ়ি যেনেকৈ ভাল লাগে সেই কিতাপখনৰ সেই ধুনীয়া কাহিনীটোত কিন্তু আমি এজন মানুহ এনেকৈ চৰিত্ৰ হিচাপে লৈ লওঁ তেনেকৈ ইমেজিন কৰি লওঁ আৰু আমাৰ এনেকুৱা থাকে নহয় সৰুতে যেতিয়া আমি টিভি চাওঁ কাৰোবাক দেখি খুবেই নিজকে কল্পনা কৰা হয় যে এদিন ময়ো এনেকুৱা কাম কৰিম ময়ো এনেধৰণে ওলাম আপুনি ভাবিছিলেনে ভাবিছিলোঁ মোৰ এতিয়াও মনত আছে মই এতিয়া কওঁ কাৰোবাক মই তেতিয়া বহুত সৰু তেতিয়া মই এখন মুভি আছিল নাম শুনা নাই চাগে তোমালোকে ঝুক গয়া আসমা বুলি তাত খুব ধুনীয়া গান এটা আছিল কৌন হে জো সপনো মে আয়া তো সেই গানটো গাড়ী এখন চলাই যায় তো ফাৰ্ষ্ট টাইম মানে মোৰ লাগিছিল ৱাও মানে
মই হোৱা হ'লে একদম সৰু তেতিয়াতো আইডিয়াও নাই নাজানো আৰু মই তেতিয়া সৰুতে ভাবোঁ চিনেমা কৰা যিমানবোৰ মানুহ থাকে আমি যেনেকৈ মই কলনীত আছিলোঁ সৰুতে তেওঁলোকৰ এখন কলনী থাকে সেই মানুহখিনি এক্টিং কৰে বেলেগে কৰিব নোৱাৰে তেনেকৈ ভাবোঁ আইডিয়াও নাছিলে নাজানো বা এখন আৰু কেতিয়াবা আমি নিউজত কেতিয়াবা কাৰোবাৰ ফটো এখন দেখা পাওঁ মেগাজিনছ খুব কমেই আছিল তেতিয়া মেগাজিনছ তো তেতিয়া মেগাজিনত কিবা এটা নিউজ পাওঁ তেনেকুৱাই তো আইডিয়া একোৱে নাছিল মানে চিনেমাৰ বিষয়ে যে নৰ্মেল মানুহ গৈ চিনেমা কৰিব পাৰে মোৰ ধাৰণাই নাছিল সৰুতে আৰু স্কুলত পঢ়ি থাকোঁতে কিন্তু মোৰ পাৰ্টিকুলাৰ সেই গানটো এতিয়া গালে মই ক'ৰবাত মানে নষ্টালজিক হৈ যাওঁ সেই গানটোৱে সেই সময়খিনি এই সময় মানে কিয় বা সেইটো আহিছিল মাইণ্ডত নাজানো আৰু এনেকুৱা হয় জীৱন আৰু সংগ্ৰাম সকলোৰে কাৰণে বেলেগ বেলেগ আপোনাৰ কাৰণে জীৱনৰ সংজ্ঞা কি এইটো বহুত ডাঙৰ প্ৰশ্ন আচলতে আৰু মই ভাবোঁ জীৱনত আচলতে জীৱন কি বা মই কি যেতিয়াই বুজি পোৱা হয় তেতিয়াই সাৰ্থক হৈ যায় সকলো ফেড তেতিয়া শেষ জীৱন এইটো আচলতে ভাষাৰে চাগে বুজাব পৰা মোৰ ওচৰত একো শব্দই নাই জীৱনটোত চব আছে এজোপা গছ তাত শিপা আছে ডাল আছে পাত আছে ফল ফুল তাত চৰাই আহি বহিব তাতে কোনোবাই ঘৰো সাজিব তাতে পোৱালি দিব তাৰ পৰা কোনোবাই উৰা মাৰিব কোনোবাই মাটিত পৰি মৰিব তো এজোপা ডাঙৰ প্ৰকাণ্ড গছ এজোপা আৰু তাত প্ৰত্যেকটো বস্তুৱে থাকে কোনোবাই ভাগৰি আহি তাতে জিৰণি ল'ব ছাঁহো দিব লাগিব কাৰোবাক তো তেনেকুৱাই বুলি ভাবোঁ জীৱনটো আৰু এজোপা সম্পূৰ্ণ গছ এজোপা আৰু সংগ্ৰাম অবিহনে জীৱন সম্পূৰ্ণ নহয় একেবাৰে নহয় মইতো ষ্ট্ৰাগলটোৱে মোৰ মানে এটা জীৱনৰ পাৰ্ট নিচিনা ইমানেই ষ্ট্ৰাগল কৰিছোঁ আৰু এতিয়া মোৰ ভাল লাগে এতিয়া সহজতে কিবা এটা পালে মই আচৰিতহে হওঁ মই এইটো উইচ কৰিছিলে পালোৱে নে ইমান সহজে তো সেইটোৱে প্ৰত্যেকটো বস্তু ষ্ট্ৰাগল কৰি কৰি পাইছোঁ যিহেতু তো এতিয়াও লাগে মানে ষ্ট্ৰাগল কৰি পালেহে মোৰ মানে পোৱা যেন অনুভৱ হয় আচলতে ৰিয়েল লাইফৰ বহুত চৰিত্ৰই বাস্তৱ ক্ষেত্ৰত কিন্তু খুবেই বিপৰীত ৰিয়েল লাইফ আৰু ৰিয়েল লাইফ কি ক'ব বিচাৰিব আগতে মাহঁতে কয় এই চিনেমাত যে কৰে গুলশান গ্ৰ'ভাৰ আৰু শক্তি কাপুৰ গুণ্ডা দেখিব নোৱাৰে মানুহে মনৰ পৰা আটাইতকৈ ভাল থাকে মানুহবোৰ মই ভাবোঁ মই ভালেই চাগে মনটো ভাল যিহেতু মোৰ গতিকে বেয়া গুণ থাকিব অভ্যাস বেয়া অভ্যাস থাকিব মই স্মক কৰোঁ খুব বেয়া অভ্যাস তো হেবিটছ থাকিব সেয়াই আৰু আপুনি সঁচা কথা কয় সেইটো কিন্তু ভাল অভ্যাস মই সঁচা কথা কওঁ আৰু মিছা ক'বলগীয়ানো কি আছে মাজতে ওলাই গৈছে ন সঁচা কথা গতিকে সঁচা কথা কয় সেইটো ভাল অভ্যাস থাকে ভাল বেয়া চবৰে থাকে নহয় আৰু আচলতে ৰিয়েল লাইফত এক্টিং কৰি থাকিব নোৱাৰে মানুহে কেতিয়াও নোৱাৰে মানে পাৰিবা হয়তো তুমি আৰু দুঘণ্টাৰ পিছত গম পাই যাবা যে এই ল'ৰাটো এইটোহে কেৰেক্টাৰ এই দুঘণ্টালৈকে মোৰ লগত এক্টিং কৰিছিল বা দুদিনলৈকে মোৰ লগত এক্টিং কৰিছিল গতিকে ৰিয়েল লাইফত আই ডোণ্ট থিংক যে কোনোবা এজন পাৰ্চনে বৰ বেছি সময় এক্টিং কৰি থাকিব পাৰিব আচল চৰিত্ৰ ওলাই যায় তেওঁৰ খং উঠিলে আচল চৰিত্ৰ ওলাই যাব খুব জমনি কথা এটা ক'বা তেওঁ যেতিয়া লাউডলি হাঁহিব তেওঁৰ আচল চৰিত্ৰ ওলাই যাব তেনেকুৱা টাইপ কথা আৰু চবৰে ইম'শ্যনছবিলাক বেলেগ বেলেগ থাকে নহয় আৰু এটা প্ৰশ্ন আমাৰ ককা আইতাহঁত আমাৰ মা দেউতাহঁতৰ কাৰণে বৰগছ আছিলে আমাৰ মা দেউতা আমাৰ কাৰণে বৰগছ আপুনি ভাবেনে বৰ্তমান নৱপ্ৰজন্ম বৰগছ হ'ব পাৰিব বুলি কাৰণ আজিকালি কিছুমান ক্ষেত্ৰত দেখা পোৱা যায় ইমানেই বেছি আধুনিকতা লাইক ফলোৱাৰ্ছৰ পিছত মানুহবোৰ ইমানেই বেছি কৃত্ৰিম হৈ গৈছে তাত বৰগছ হোৱাৰ চান্স কিমান বেছি আছে মানে বৰগছ ইন দ্য চেন্স সেইখিনি সময়ত চাগে আমিও সেইখিনি সুবিধা এটা লৈছিলোঁ আমি নিজেও লৈছিলোঁ চাগে আজি এতিয়া মই যদি কিবা ইকুৱেশ্যন এটা মই জনা নাছিলোঁ দাদাৰ ওচৰত যাওঁ মাৰ ওচৰত যাওঁ দেউতাৰ ওচৰত যাওঁ বা ইংলিছ ৱৰ্ড এটা যদি মই বুজি পোৱা নাই ভকেবুলাৰী এটা যদি মোৰ নাই কমি আছে মই দেউতাৰ ওচৰত যাওঁ মাৰ ওচৰত যাওঁ মা লিটাৰেচাৰত ভাল আছিলে আছামিজৰ আৰু দেউতা মই ইংলিছত ভাল আছিলে খুব তেওঁলোকৰ ওচৰত মই গৈছিলোঁ এতিয়া মোৰ দৰকাৰ নাই নহয় এতিয়া মোৰ মা দেউতাক নালাগে নহয় দাদাক নালাগে নহয় ইকুৱেশ্যনৰ কাৰণে মোৰ মোবাইল আছে নহয় গুগল আছে তো মই ভাবোঁ দুইটাৰ ফালৰ পৰাও কমি আহিছে একেবাৰে এতিয়া তেওঁলোকে এতিয়া আৰু নেক্সট যেতিয়া তেওঁলোক পেৰেণ্টছ হ'ব এতিয়া যোনখিনি নৱপ্ৰজন্ম তেতিয়াহ'লেতো আৰু টেকন'লজিছ আৰু বাঢ়ি যাব নহয় তো তেওঁলোকৰ বাচ্ছাই তেওঁলোকক দৰকাৰেই নহ'ব দেখোন ক'ৰবাত সম্পৰ্কবিলাকৰ মাজত ফাট মেলিছে নেকি বাৰু মেলিছে এতিয়া দুজন তিনিজন বহি থাকিলে চাগে কেমেৰাটো অফ হোৱাৰ পিছত তুমিয়ে মই 5 মিনিট চাগে মোবাইলটো চাই দিম নটিফিকেশ্যন কি আহিছে মোৰ ইনষ্টাত ফেচবুকত কি আহিছে তো সেই 5 মিনিট সময়তো আমি কথা পাতিব পাৰিলোঁ হয় একদম
দুটা কথা ঘৰৰ কথা মই সুধিলোঁ হয় তোমাক তুমি মোক সুধিলা হয় আন্তৰিকতাবোৰ কেতিয়া বাঢ়ে যেতিয়া আমি কমিউনিকেট কৰোঁ আৰু মানুহৰ এডাল কৰ্ডডাল চেঞ্জ কেতিয়া হৈছে যেতিয়া আমি মানুহে হোমোচেপিয়েন্স হৈছোঁ ইৰেক্টাছৰ পৰা জুইটো আৱিষ্কাৰ কৰিছিল হোমো ইৰেক্টাছ আমি হোমোচেপিয়েন্স যেতিয়া আমি কমিউনিকেট কৰিব ষ্টাৰ্ট কৰিলোঁ তেতিয়া আমাৰ এই কৰ্ডডাল চেঞ্জ হৈছে তেতিয়া ভইচ ওলাইছে আমাৰ ইট মিনছ মানুহ জন্ম হৈছেই কমিউনিকেট কৰিবৰ কাৰণে এইটো কথা আৰু এটা কথা দেই মই চাইণ্টিফিক কথা এটা কৈ দিওঁ আমি হোমো চেপিয়েন্স আমাৰ ওপৰত আছিল আগত আছিল হোমো ইৰেক্টাছ তাৰ আগত হোমো হেবিলিছ তাৰ আগত হোমো নিয়েণ্ডাৰথেলছ বুলি এটা প্ৰজাতি আছিল গোটেইখিনি মানুহৰ প্ৰজাতি কিন্তু হোমো নিয়েণ্ডাৰথেলছ আমাতকৈ বিৰাট ওখ ডাঙৰ গজিন্দ আছিলে 8 ফুট 7 ফুট ওখ আছিলে মানে হিউমেন স্পিচিছৰ আটাইতকৈ প্ৰকাণ্ড স্পিচিছটোৱে হ'ল হোমো নিয়েণ্ডাৰথেলেচিছ তেওঁলোকে কিন্তু ছাৰ্ভাইভ কৰিব নোৱাৰিলে হোমো চেপিয়েন্সে পাৰিলে এটা ডিফাৰেঞ্চটো হ'ল যে নিয়েণ্ডাৰথেলছে কমিউনিকেট কৰি স্বীকাৰ কৰা নাছিল তেওঁলোকে অকলে অকলে স্বীকাৰ কৰিছিলে আৰু হোমো চেপিয়েন্সে লগত লগ লাগি কমিউনিকেট কৰি কৰি স্বীকাৰ কৰিছিল তো সেইকাৰণে ছাৰ্ভাইভ কৰিলে তো আমি জন্মই হৈছোঁ আমাক বনাইছে আমি কমিউনিকেট কৰিবৰ কাৰণে আৰু যেতিয়া আমি সেইটো বস্তু কমাই দিম আমাৰ এটা মেডিচিন কমি যাব আমাৰ আয়ুস কমি যাব যিটো এতিয়া লাহে লাহে হৈছে এতিয়া ঘৰবোৰত প্ৰত্যেকৰ নিজৰ নিজৰ ৰুম চবে নিজৰ ৰুমে ৰুমে সোমাই থাকে কেতিয়াবা কথা পাতিবলৈ মাতিবলগীয়া হয় আলহী আহিলে ওলাই নাহে আলহী আগতো একদমেই নহা হৈ যায় আলহীও এতিয়া কম হ'ল নহয় কিবা কাৰণ থাকিলে অহা হয় নাই আমাৰ ঘৰত আলহী আহে সেইটো ভাল কিন্তু এইফালে বুলিয়ে কৈছোঁ আৰু গালি নিদিব আৰু কোনেও অলপ কমিলে মানে ধৰক বিয়া মাতিব আছে তেতিয়া আহিব বা কিবা এটা পৰ্ব আছে উৎসৱ আছে তেতিয়া আহিব আগতে আমাৰ আমি সৰু থাকোঁতে কি আছিল আবেলি হৈছে এই অমুকৰ ঘৰৰ পৰা আহোঁ মা কাৰোবাৰ ঘৰলৈ যায় লগত লৈ যায় আহি আৰু হাত ভৰি ধুই পঢ়াত বহিলোঁ তো তেনেকুৱা আছিলতো আগতে কাৰোবাৰ ঘৰত কচু অলপ বনালে মই কচু খাই ভাল পাওঁ বুলি আমাৰ ঘৰত বাতি এটাত আহি দি যাব তো সেইবোৰ বস্তু একেবাৰে কমি আহিল এতিয়া মোক কচু খাবলৈ মন গ'লে মই অৰ্ডাৰ কৰি দিম ছুইগি আছে জমেট' আছে কচু খাওঁ আজি অঁ নন ভেজ নাখাওঁ যিহেতু কচু খাই জীয়াই থাকোঁ তো চেঞ্জ হৈ গৈছে বস্তুবোৰ ক'ৰবাত চাগে সেইটো মই কোৱা নাই মই পূৰা শুদ্ধ ময়ো কৰিছোঁ ক'ৰবাত মই কৈছোঁ এতিয়া খানা এটা অৰ্ডাৰ কৰি দিওঁ মই তো গতিকে বৰ্গ চবৰ কাৰণে আমিও গৈতো চাহত বহিব লাগিব আমি নিজেও যাব লাগিব দুটা খোজ তোমাৰ পৰা আহিব লাগিব দুটা খোজ মোৰ পৰাও যাব লাগিব এটা এনভাইৰনমেণ্ট বনিবৰ কাৰণে মই ভাবোঁ আৰু আগৰ সমাজখনেই বৰ ধুনীয়া আছিলে চাওকচোন ইজনে সিজনৰ কথা বতৰা পতা আৰু ফোনত কথা পতা আজি ধৰক মই আপোনাক লগ পাইছোঁ এনেধৰণে কথা পাতিছোঁ এই কথাখিনিতো ফোনত এনেধৰণে পাতিব নোৱাৰিলোহেঁতেন নহয় একদমেই মানে আমি ফেচিয়েল এক্সপ্ৰেশ্যন নেদেখিম নহয় কেনেকৈ কথা পাতিছোঁ এতিয়া তুমিয়ে ছাপ'জ ক'লা নয়নদা তুমি আহিবা এদিন লগ পাম মই ক'লোঁ বাৰু তোমাৰ লাগিব বাৰু নৰ্মেলি ক'লে নে ভালকৈ ৰেচপণ্ড কৰি ক'লে শুনিছাহে অকল মোৰ ফেচিয়েল এক্সপ্ৰেশ্যন দেখা নাই নহয় তো কমিউনিকেশ্যন গেপ হৈ যায় তাত মেছেজততো আৰু বেছি হয় তেতিয়াতো মানে খং উঠি থাকিলেও স্মাইল কৰি ইম'জিটো দিলে শেষে আৰু তো গতিকে মই ভাবোঁ কিবা এটা পাৰ্টিকুলাৰ ইম্পৰ্টেণ্ট কথাত যদি কমিউনিকেট কৰিবলগীয়া আছে বেটাৰ লগ কৰা বহা ধুনীয়াকৈ কথা পতা মই ভাল পাওঁ অকণমান লগ পাই পেলাই কথা পাতি ফোনত ভাল নালাগে ইমান ন একদম কেতিয়াবা ফোনটো আৰু কিছুমানৰ এনেকুৱা হৈ যায় বাৰ্থডে থাকিলে বা কাৰোবাৰ অসুখ হ'লে মেছেজ এটা কৰি খবৰ লোৱাতকৈ সেইটো আপুনি ফোন কৰি খবৰ লৈছে ঠিক আছে তাতকৈও বেছি যদি লগ কৰি এবাৰ খবৰ এটা লোৱা যায় সেই মানুহখিনি মনতো থাকি যায় ভালো লাগে আৰু লগ পাই পেলাই যিমানখিনি কথা প্ৰকাশ কৰিব পাৰি ন ফোনত নোৱাৰি ইমানখিনি ফোনত কমিউনিকেট নহয় আচলতে ফোনত খবৰহে দিয়া এনেই জাষ্ট খবৰটো দিয়া হয় খবৰটো পালোঁ ঠিক আছে হ'ব মোৰো সেইকাৰণে লগ বন্ধুৰ লগত এতিয়া লগবোৰেও কেতিয়াবা কয় ফোন চোন নকৰে মেছেজ নকৰে এনেও বন্ধু ফোন কালি পৰহি আহিছে মইতো কলেজত পাইছোঁ ফোন তো মোৰ কাৰণে এইটো মোৰ এতিয়া মোৰ এচেঞ্চিয়েলি হৈছে কিন্তু হ'লেও এনেকুৱা নহয় যে মই এইটো এৰি থাকিব নোৱাৰিম মানে মোক জাষ্ট গুগলটো লাগে বাকী মোৰ একো নহ'লেও চলি যাব মোবাইলত মোৰ ইমান মোৰ নাই আৰু মানুহক আচলতে মানুহৰ প্ৰয়োজন মানুহক মৰমৰ প্ৰয়োজন নহয় জানো এক্সেক্টলি আৰু এতিয়াও বহুতে জানে কিন্তু মই যেতিয়া শ্বুটত থাকোঁ একেবাৰে কমকৈ মোবাইল ইউজ কৰা মানুহটো মই একদম মোবাইল চাই নাথাকোঁ ইমান মই শ্বুটত থাকোঁলে বোলে এতিয়া মোৰ চিন তিন নাই কোনোবা এটা ৰুমত অকলে বহি আছোঁ অলপ দেৰি ৰিল চিল কিবা এটা চালোঁ তাৰপিছত সোমোৱাই থোৱা যায় মই শুই দিওঁ মুখ চুখ মেলি শুই যাওঁ শ্বুটিঙত টোপনিত ভাল মানে অলপ টাইম পালে এটা পাৱাৰ নেপ লৈ ল'ব লাগে ব্ৰেইনটো ৰিষ্টাৰ্ট হয় ৰাতি সোনকালে শুৱেনে এতিয়া মোৰ আজি 1 মাহমান হ'ল এইটো এটা অভ্যাস কৰিলোঁ এৰাউণ্ড
12 to 12:30 হৈ যাওঁ ৰাতিপুৱা 5:30 উঠি যাওঁ সেইকাৰণে এতিয়া টোপনি লাগি আছে সন্ধিয়া 8টা বজাৰ পিছৰ পৰা মোৰ লাহে লাহে টোপনি আহিবই আৰু হয় নেকি ভাল অভ্যাস কিন্তু সোনকালে শুলে ভাল এইটো নাই বহুত বেছি দিন হোৱা নাই মোক মোৰ ডাইৰেক্টৰ বাপ্পা আহমেদ তেওঁ গালি দি থাকে ডেইলি শ্বুটিঙত ক'লে এই ৰাতি সোনকালে শুইছা নাই মোক নাই মই কৰিম ঘৰতো মায়ে কৈ থাকে মোৰ তেখেতে কৈ থাকে মোৰ নাই অভ্যাসটো কৰিব লাগিব তো লাহে লাহে এতিয়া কি হ'ল ৰাতি ভাত খোৱাৰ পিছত মই মোবাইলটো পৰাপক্ষত নুচোঁ এনেই কেতিয়াবা কিবা এটা অলপ চাবলগীয়া হ'লে চালোঁ চাই অলপ থৈ দিওঁ আৰু নহ'লে সেই মোবাইলটো চাই থকা যায় কিবা কিবি টাইমটো গৈ থাকে ৰাতিপুৱা হৈ যায় শুওঁতে এতিয়া সেই মৰ্ণিং 5:30 মই যি উঠিলোঁ আৰু এতিয়ালৈকে আছোঁ আৰু গতিকে ৰাতি সোনকালে টোপনি আহি যাব আজৰি সময়ত কি কৰে শুই থাকোঁ শুই ভাল পায় আৰু মই শুই থাকোঁ হয় নেকি অদৰকাৰী কথা চিন্তা কৰি থকাতকৈ শুই থাকোঁ মই ভালেই কৰে মানে খালী দিমাগ চেতন কা ঘৰ বুলি কথা এটা আছে নহয় যেতিয়া কাম নাথাকিব ৰুমত এনেই থাকিম শুই থাকোঁ ব্ৰেইনটোৱে ৰেষ্ট পাব অদৰকাৰী জাবৰবোৰ সোমোৱাতকৈ আৰু এটা প্ৰশ্ন আপুনি বিবাহিত অফিচিয়েলি এতিয়ালৈকে সামাজিকভাৱে মানে ছ'চিয়েল মেৰেজ হোৱা নাই কিন্তু ৰেজিষ্টাৰ্ড হ'ল যোৱা মে' মাহৰ 9 তাৰিখে 9th of May সম্পৰ্কে জানিব বিচাৰিম এতিয়া কেনেকৈ চিনাকি ইনষ্টাগ্ৰামত চিনাকি বন্ধুত্বৰ পৰা প্ৰেম প্ৰথম কথা পাতোঁতেই দুইজনে গমেই পাইছিলোঁ আৰু এনেকুৱা আমাৰ নহ'ল মানে ফৰ্মেলি আই লাভ ইউ টু এনেকুৱা টাইপ নহয় আৰু মই অকণমান OG টাইপটো মই অলপ অল্ড স্কুল লাইক ত' দুজনে ইনষ্টাগ্ৰামতে কমিউনিকেট কৰিলোঁ প্ৰথম মই মেছেজ কৰিছোঁ আমি ফোন নাম্বাৰ এক্সেঞ্জ হ'ল কথা পাতিলোঁ জানিলোঁ 2 মাহ কণ্টিনিউ আৰু তেওঁ তেতিয়া নয়দাত আছিলে মইতো ইয়াতে গুৱাহাটীতে তো আমি 1.5 বছৰমান লগেই পোৱা নাই আমি লং ডিষ্টেঞ্চ ৰিলেশ্যনশ্বিপ মেইনটেইন কৰি আছিলোঁ তাৰপিছতে ঘৰে ঘৰেও চিনাকি মই কৰালোঁ তেওঁ কৰালে তো তেনেকৈ সম্পূৰ্ণ আগবাঢ়িল কি ভাল লাগিছিলে কিবা এটা ভাল লাগি কথা প্ৰথম মোৰ তেওঁ যিখন ফটো দেখিছিলোঁ তেওঁ ইয়াতে মল এটা আছে খুব এট্ৰেক্ট কৰিছিলে আৰু তেওঁৰ নামটো ধৃতি নয়না মোৰ লগত মিল আছে নামটো তো সেই দুটাই ফেক্টৰ আছিলে মানে ফটোখন চাওঁতে ইয়াত থকা মলটো মোৰ কিবা সৰু সুৰা বস্তু এট্ৰেক্ট কৰে নহয় মানুহ খুব মৰম লাগিছিলে মোৰ এই ফটোখন এই দুটাই ফেক্টৰ তাৰপিছৰ পৰা আৰু কথা পতাৰ পিছত ডেফিনেটলি বেছি ভাল লাগি গ'ল তেওঁ মোৰ নিচিনা একেবাৰে চিম্পল অৱশ্যে মোতকৈ বেছি লাজকুৰীয়া মই অলপ উৎপতীয়া তেওঁ অলপ শান্ত মোতকৈ মানে থট প্ৰচেছটো একেবাৰে চিম্পল মোৰ টাইপৰ মই যেনেকৈ ভাবোঁ আৰু এনেও উৎপতীয়া কিন্তু মোৰ থট প্ৰচেছটো মোৰ চিম্পল তো সেইকাৰণে চাগে ক'ৰবাত আৰু সেই ভাইবটো আহিলে আৰু আহি গ'লো ৰিলেশ্যনত সামাজিকভাৱে বিয়াখন কেতিয়া খাবলৈ পাম ডাঙৰ হ'লে পাবা মাতিবনে নাই সেইটো কওক আগতে মাতিব লাগিব খাবলৈ পাম বুলিতো কৈ দিলোঁ যদি নামাতে বেয়া কথা হ'ব ন মাতিম নিশ্চয় মাতিম মানে মই ডাঙৰ হ'ব লাগিব ন বিয়া পাতিবলৈ ডাঙৰ হৈ লওঁ আৰু অকণমান ডাঙৰ হ'ব লাগিব ন ভাবিছেনে যে আৰু 2 বছৰৰ পিছত 3 বছৰৰ পিছত 5 বছৰমানৰ পিছত পাতিম চাগে চৰকাৰ এনেই ধেমালি কৰিছোঁ যেতিয়া সুবিধা হয় তেতিয়াই পাতিম আৰু যেতিয়া মেণ্টেলি প্ৰিপেয়াৰ হৈ যাওঁ য়েছ আই কেন তেতিয়াই পাতিম প্ৰেম আপোনাৰ মতে কি মই ডাঙৰ প্ৰশ্ন সুধি দিছে মই কনফিউজ হৈ গৈছোঁ একদম সৰু সৰু প্ৰশ্ন সুধিছোঁ ডাঙৰ এইটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন মইতো ক'ম প্ৰেম বুজাবই নোৱাৰিম চাগে মই প্ৰেমটো কি মানে প্ৰেম মৰম কি এইটোকে কওক ঠিক আছে মৰম কি মৰম এনেকুৱাই মৰম কেনেকুৱা মৰম এনেকুৱাই আৰু মৰম আচলতে প্ৰেমটো হাজবেণ্ড ৱাইফ মাতৃ পুত্ৰ ককায়েক ভায়েক প্ৰত্যেকৰ কাৰণে এইটো এটা বেলেগকৈ হয় বা বন্ধুত্বৰ কাৰণে তো সেই প্ৰত্যেকটো ৰিলেশ্যন যদি আপুনি ভালকৈ মেইনটেইন কৰিব পাৰিছে তেতিয়া প্ৰেমত ছাকচেছ আপুনি অকল ভাল হাজবেণ্ড হ'লেও নহ'ব এতিয়াতো বহুত দেখিছোঁ ফেচবুকত ওলাই কেতিয়াবা কাৰোবাৰ পিতেকে লাঠি এডাল লৈ বাপেকক মৰিয়াই ৰাস্তাত পেলাই দিছে এনেকৈ আঙুলি ফালি দিছে মই ভিডিঅ'ত দেখিছিলোঁ তো এজ এ ছান হি হেভ ফেইল্ড এজ এ ছান ফেইল্ড হৈছে তো মে বি হাজবেণ্ড এজ এ হাজবেণ্ড ভাল হ'ব পাৰে তো তেওঁৰ যোনটো পিতৃ প্ৰেম সেইটো ক'ত গ'ল তো প্ৰেমটো জীৱনৰ অংশ যদি হ'বলৈ হয় বা যদি
নিজৰ সোল যদি হ'বলৈ হয় তেতিয়াহ'লে সোলটো কমপ্লিট হ'ব লাগিব যেটো মোৰ শৰীৰটো আছে শৰীৰটো যদি মই আৰু যদি মোৰ সোলটো প্ৰেম হয় বোলে সোলটোৰ ডিঙিটো নাই কেনেকুৱা হ'ব প্ৰত্যেকটো অংগ থাকিব লাগিব ভাল পুত্ৰ হ'ব পাৰিব লাগিব ভাল ভাতৃ হ'ব পাৰিব লাগিব ভাল বন্ধু হ'ব পাৰিব লাগিব ভাল স্বামী হ'ব পাৰিব লাগিব মই ল'ৰাৰ কথা কৈছোঁ ছোৱালীও তেনেকুৱা ভাল ডটাৰ হ'ব পাৰিব লাগিব চিষ্টাৰ হ'ব পাৰিব লাগিব ভাল ৱাইফ হ'ব পাৰিব লাগিব তো প্ৰত্যেকটো ৰিলেশ্যন যেতিয়া পাৰফেক্টলি মেইনটেইন কৰিব পাৰিব সেইটোৱে চাগে প্ৰেমৰ আটাইতকৈ ডাঙৰ এক্সাম্পল মই ভাবোঁ আৰু এইটো জাষ্ট মোৰ মতেহে আৰু প্ৰেম আৰু আকৰ্ষণ বেলেগ বেলেগ কিন্তু বেলেগ বেলেগ সেইটোতো সম্পূৰ্ণ বেলেগ বেলেগ প্ৰেমত আকৰ্ষণ থাকে কিন্তু আকৰ্ষণ থাকিলে প্ৰেম নহ'বও পাৰে একজেক্টলি মানে আজিকালি কয় যে ক্ৰাছ আজিকালি ৰিলেশ্যনশ্বিপ বহুত ওলাইছে কিবা কিবি নেন'শ্বিপ ওলাইছে চিটুৱেশ্যনশ্বিপ ওলাইছে কিবা কিবি আজিকালি এনেকুৱা হয় এজনৰ লগত এটা সম্পৰ্কত আছে বহুত দীঘলীয়া সম্পৰ্ক সেয়া ঘৰৰ পৰা গম পাইছে অফিচিয়েলি তেওঁলোকৰ একো হোৱা নাই বাট তেওঁলোকৰ কথা সকলোৱে গম পায় ঘৰ দুখন ঘৰে গম পায় তাৰপিছতো কিছুমানৰ পৰা এনেকুৱা কিছুমান প্ৰস্তাৱ কিছুমানক দিয়ে যে নাই মানে এনেই আছোঁ জাষ্ট বা আৰু এগৰাকী থকাৰ পিছতো বা এজন থকাৰ পিছতো আন বহুজনৰ লগতে সম্পৰ্ক থাকে আগতে কি হৈছিল কোনোবাই কাৰোবাক ভাল পালে নেদেখাকে 5 বছৰ থাকিব চিঠি আদান প্ৰদান নেদেখিও কিন্তু তেনেকৈ থাকে কাৰণ তেতিয়া গম পাইছিল যে এজনৰ লগত মোৰ মনটো মিলিছে হয়তো তেনেকুৱা এজন দেখা একো নাই কথাই বতৰাই মনে মিলাই এজন পাবলৈ পৃথিৱী এটা কোনোবা সিটো কোন যাব লাগিব কমিউনিকেশ্যন খুব কম আছিল ন সেইটো টাইমত এতিয়া পকেটত আছে তোমাৰ অপশ্যন তোমাক বয়ফ্ৰেণ্ডে গালি দিছে যা ভাৰ মে যা মোৰ ওচৰত অপশ্যন আছে মোবাইল দিলে ধেৰ অপশ্যন আছে গতিকে এতিয়া মানুহে ৰিলেশ্যনশ্বিপক লৈ কেয়াৰ নকৰে ইমান মানুহ হেৰুৱাবলৈ ভয় নকৰে একজেক্টলি এইটো লাইনটো তুমি সজাই কৈছা মই ক'ব জনা নাই মই সেইটো ক'ব জনা নাই হেৰুৱাবলৈ মানুহ এতিয়া ভয় নকৰে কোনোবা যদি যাওঁ যা মই পাই যাম আৰু বহুত মোবাইল খুলিলে হ'ল আজিকালি তাতেই মানে শেষ হৈ গৈছে ৰিলেশ্যন পিছে পিছে জাননে ঐ ল'ৰা আছে লাখত লাখ ল'ৰা আছে মই নাই সেইবোৰ নাই নাই মোৰো নাই কিন্তু গানবোৰতো এনেকুৱাই ওলাইছে ন মানে মোৰ পিছত নাই ভাই এগৰাকী আৰু তেওঁ গ'লে শেষ আৰু নাই ভালেই য'ৰ পৰা আৰম্ভ তাতে শেষ হ'লে ভাল লাগে নহয় মই তেওঁকো কওঁ আৰু তেওঁ ইমান টেনশ্যন নলয় গম পায় মোক আগৰ পৰা এনেও ছোৱালী লাইন মাৰি নাথাকে মোক হয় নি চিনি দিব ট্ৰাই নকৰে মোক আগতে এনেই সৰস্বতী পূজাত যাওঁতে ছোৱালী তলি জোকোৱা হৈছে নাই মই ছোৱালী নোজোকাওঁ কমেণ্ট কৰি খুব বেয়া পাওঁ বেয়া নাপায়তো বৌয়ে বৌ বুলিয়ে কৈছো যেতিয়া তেওঁ চব জানে তেওঁ মই আনফিল্টাৰ্ড মানুহ এটা তেওঁৰ মুখৰ আগত চব জানে আগতে মই সৰস্বতী পূজা ওলাই যাব বেয়া লাগে মোৰ কেতিয়াবা দোকান আহিবলগীয়া হ'লেও মই জানি বুজি হাৱাই চপ্পল পিন্ধি আহোঁ সৰস্বতী পূজা ওলাই গ'লে এনেকুৱা হয় ই ছোৱালী চাবলৈ যায় আচ্ছা এতিয়াহে যাওঁ এতিয়া ৰাজগড়ত আৰ্টিষ্ট এটা খুব ডাঙৰ পূজা পাতে নহয় তাতে থাকোঁ আমাৰ এক্টিভ মেম্বাৰৰ কমিটিৰ হৈ এতিয়া যাওঁ ধুনীয়াকৈ সাজি কাচি তেওঁক লগত লৈ এতিয়া মানে এটা মাইণ্ডছেট বনি যায় ন ডেকা ল'ৰাবোৰ এনেই ওলাই গ'লে সি ছোৱালী চাবলৈ যায় সেই বস্তুটো বৰ লাজ লাগে সেইকাৰণে হাৱাই চেণ্ডেল পিন্ধি যোৱা হৈছিলে মানে দোকান গ'লো কিবা বোলে চিগাৰেটৰ পেকেটহে আনিবলৈ যাওঁ আৰু কিনো যাম মানে এইটো জানি বুজি হাৱাই চপ্পল ছোৱালী চাবলৈ যোৱা নাই মই মোৰ নিজৰ কামত গৈছো মানে সেনেকুৱাই দেখাওঁ মানে কোনো যেতিয়া নাভাবিবি মই ছোৱালী চাব গৈছোঁ দেখিছোঁ ন হাৱাই চপ্পল পিন্ধি গৈছোঁ দোকান আহিছোঁ মই বেলেগে এতিয়া এনেই কেতিয়াবা এনেকুৱা হৈছে নাই লগত গৈছে বেলেগে ছোৱালী জোকাইছে কাৰণ আপুনিতো জোকোৱা নাই তেনেকুৱা অভিজ্ঞতাটো আপোনাৰ নাই কোনোবাই পুৰা ছোৱালী জোকাইছে আপুনি মানে ভাবিছে আৰু খুব ডাঙৰ ইনচিডেণ্ট এটা আছে আগতে আমাৰ জোৰত জোনালীত আড্ডা মাৰিছিলোঁ আমাৰ লগৰে বেংগলী ল'ৰা এটা আছিল আৰু আননয়িংলি আমি 4জনমান ল'ৰা ৰখি আছিলোঁ তেতিয়া আমাৰ কিনাৰেদি ছোৱালী এজনী গৈছিল সি কিবা এটা কমেণ্ট কৰিলে আমি গমো নাপালোঁ ইমান কিবা কমেণ্ট কৰিলে ছোৱালীজনীয়ে ৰৈ ইমানেই গালি দিলে সেই তাকে গালি দিছে পাৰ্টিকুলাৰ ল'ৰাটোকে নাম নকওঁ আৰু মানে মই সেইদিনা ইমান বেছি ইমপ্ৰেছড হৈছোঁ ন তাৰপিছত মোৰ তাৰ লগত সম্পৰ্কই নাই আজিলৈকে নাই আৰু নাপাত্তাই হৈ গ'ল তাৰ লগত মই এতিয়াও আড্ডাও মাৰি নাপালোঁ এনেকুৱা কোৱা নাই যে ছোৱালী এজনীক কমেণ্ট কৰিলে যদি তুমি ৰাস্তাদি গৈছা মই যদি কম হওঁতে ধুনীয়া লাগিছে তুমি ডেফিনেটলি বেয়া নাপাবা ইগন'ৰ কৰি মেবি গুচি যাবা টাইপ থাকে ন তুমি যদি কমেণ্টো কৰিছা কাৰোবাক ছোৱালীজনী বেয়া নলগাকৈ কিবা এটা কমেণ্ট কৰা মই ভাবোঁ তেতিয়া চাগে কোনো ছোৱালী ইমানো বেয়া নাপাব কিন্তু তুমি আৰু ছোৱালীজনীক যদি অশান্তি কৰিম বুলি কিবা এটা কমেণ্ট কৰা ডেফিনেটলি তোমাক আহি চেণ্ডেল খুলি চৰ মাৰিব আৰু সেইটো বস্তু বেয়া পাওঁ মই জীৱনত কমেণ্ট কৰি পোৱা নাই কেতিয়াও নাই খালি বহুত বেয়াকৈ গালি দিলে বহুত বেয়াকৈ আৰু মানে আৰু ছোৱালীজনীয়ে বয়ফ্ৰেণ্ডৰ লগত কথা পাতি আছিল
ইভেন কৈছে ৰ'বা পোৱালি এটাই মোক এনেকৈ সেনেকৈ কৈছে লাজ লাগিছে মানে আৰু ছোৱালীজনী সৰু ছোৱালী নহয় মানে চাগে ৱাজ লাইক ৱৰ্কিং মমেন মানে জব চবৰ পৰা আহিছিল চাগে মই সেইদিনা বহুত বেছি এম্ব্ৰেছ হৈছিলোঁ মানে এইটো এটা মনত থকা মোৰ এটা ষ্টৰী থাকি যায় ন এনেকুৱা তাৰ লগত সেইদিনাৰ পৰা যি আৰু সিও কেইদিনমান অহাও নাছিলে বাৰু সি লাজতে তাৰপিছৰ পৰা যি ৰিলেশ্যন নাই আজিলৈকে নাই মানে এইটো এতিয়া এৰাউণ্ড মই 2012 চন মানৰ কথা কৈ আছোঁ এতিয়া সি যদি এইটো চাই গমেই পাব লাজে পাব এই ঘৰত বহি মোৰ কথাই কৈ আছে বোলে নাই একো নাই নাম চাম নাই কোৱা ন সিটো গম পাব সেই কথা মনত পৰি যাব মানে পোৱালি শব্দ এতিয়া তেওঁ যিমান বয়স হৈছে এনেকে কৈছে ৰ'বা এই পোৱালি তাই মোক কেনেকে কিবা কৈ আছে এনেকে কৈ দিছে দুই ফালৰ পৰা আহিছে সেই ফালৰ পৰাতো কৈছে প্ৰব্লেম হ'লে কবা মই গৈ আছো যদি সেনেকেও চাগে আহা হ'লেতো দিলে হয় ভাল তাৰ লগত আমিও খালো হয় আমি মানে গমো পোৱা নাই সি বা কি ক'লে গমো নাপালো কেতিয়া ক'লে ঘূৰি আহি মানে ছোৱালীজনীৰ ৰিয়েকশ্যনতহে গম ৰৈ গ'ল জেগাতে ছোৱালীজনী ৰৈ এই কি ক'লি এনেকে আৰম্ভ কৰিছে কি হৈছে তাৰপিছত আৰু বৰষুণ পৰি গৈছে আৰু চব দোকানী যিমান আছে আৰু সেইডোখৰ আগতে মানে ডিজি মিউজিকৰ ন জুবিন দাহঁতো আহে তাতে আড্ডা মাৰি গ'লে তাতে ম'ম' চম' খাই থাকে তাতে নন আৰ্টিষ্ট বহুত থাকে তাতে আৰু তেতিয়ালৈকে চিনাকি হৈ গৈছিল মোৰ গোটেই 2009 3 বছৰ হৈ গৈছে অলৰেডি সেইটো জেগাত মোৰ প্ৰত্যেকজন দোকানীয়ে চিনি পায় লাজো লাগে তেনেকুৱা সেইদিনা বহুত বেছি লাজ পালোঁ মানে সেই বস্তুটোত মই আৰু বেলেগৰ কাৰণে এনেই মিছামিছি এটা বদনাম এটা থাকি যায় নহয় এনেই চোৱাটো পাপ নহয় ধুনীয়া ছোৱালীজনী আহিছে চাইছে সেইটো আৰু পাপ নহয় কিন্তু ফটককৈ কোনোবাই কমেণ্ট কৰি দিব আহি কিবা এটা ক'ব সেই বস্তুটো ভয় লাগে সেইটো কোনো বেয়া কথাও হৈ যায় ছোৱালী এজনীৰ ওপৰত যদি কমেণ্ট কৰে এনেই কোনোবাই কৈছে ভাল লাগিছে অ'কে আৰু হাঁহি মেলি গুচি যাব চাগে মোৰো হাঁহি উঠিব ইটছ অ'কে কিন্তু অফেণ্ড হোৱা যদি কিবা এটা কথা কৈ দিয়ে সেইটোত মানে মই পলাই দিম সেইটো টাইমত তই শুনি ল যি গালি শুনিব আছে মনে যাওঁ মানুহৰ জীৱনলৈ ধুমুহা আহিব লাগে ধুমুহা আহিলে নিজৰ শক্তিৰ মান পোৱা যায় এটা কথা আছে জীৱন বাটত যদি উজুতিয়ে নাই তেনেকুৱা জীৱনৰ একো মজা নাই তো উজুতি খাব লাগিব উজুতি খাই পৰিব লাগিব তেতিয়াহে এৱেৰ হ'বা যে পাথৰত ভৰি দিব নালাগে ধুমুহা আহিব লাগে ন আহিব লাগে আৰু নিজৰ শক্তিৰ মান পোৱা যায় নিজে কিমানটো পৰ্যায়লৈকে কাম কৰিব পাৰি নিজে নিজকে কিমান সান্তনা দি সেই পৰিস্থিতিটোৰ পৰা সেই সমস্যাৰ পৰা উলিয়াই আনিব পাৰি গোটেইখিনি গম পোৱা যায় নহয় তেতিয়াহে তুমি বৰষুণত তিতিলেহে গম পাবা ঠাণ্ডাই লাগে নে গৰমেই লাগে তোমাৰ নিতিতিলে কেনেকৈ গম পাবা বৰ্তমান আমাৰ যি অসমীয়া চিৰিয়েলেই হওক বা চিনেমাৰ ক্ষেত্ৰতে হওক নৱপ্ৰজন্মৰ যি আপোনাৰ যেনে ধৰণে তেওঁলোকে নিজৰ ইণ্টাৰেষ্টটো দেখুৱায় তো এই বিষয়ে আপুনি কি ক'ব বিচাৰিব আজিকালি মানে টুৱাৰ্ডছ দিছ ইণ্ডাষ্ট্ৰি বহুত বেছিয়ে হ'ল আজিকালি বাচ্চাবোৰকো ৰিল চিল কৰাই কিবা কৰাই লাইক কোনোবাই যদি এটা অপৰচুনিটি দিয়েও তেওঁলোকে গ্ৰেপ কৰে আগতেতো আমি স্কুল টাইমত চাগে মই চিৰিয়েল কৰি মতা হ'লে আমাক চাগে নিদিলে হয় সেইটো টাইমত নাই পঢ়া ক্ষতি হ'ব কিন্তু এতিয়া তেওঁলোকে মিলায় স্কুলৰ টাইমিংটো শ্বুটিং টাইমিংটো কিবা কৰি মিলাই এক্টিভিটি কৰিব দিয়ে তো ইণ্টাৰেষ্টটো বাঢ়িছে আৰু আজিকালি নতুন নতুন যি অভিনেতা অভিনেত্ৰী বুলি কৈছে তেওঁলোক আহিছে বহুত নলেজ লৈ আহিছে বহুত ভাল অভিনেতা অভিনেত্ৰী আহিছে তো কেতিয়াবাতো আমাৰ ভয় লাগে জেগাটো হিলি যাব বুলি মানে মই যিখিনিৰ লগত এতিয়া নতুন মেক্সিমাম আৰ্টিষ্টৰ লগত মই কৈছোঁ তো মই তেওঁলোকক অবজাৰ্ভ কৰোঁ চাওঁ তেওঁলোকে শিকি আহিছে মইতো কৈছিলোঁ অলপ আগত যেতিয়া মই ক্ল'জতে বুজি পোৱা নাছিলোঁ মাষ্টাৰ শ্বৰ্ট কি মই বুজিয়ে পোৱা নাছিলোঁ মই VCD কৰাৰ পাছত মই এক্টিং ক্লাছ লৈছিলোঁ SR ফিল্ম ইনষ্টিটিউটত যে শিকিব লাগিব কাৰণ টেকনিকেল কথা বহুত থাকে কেমেৰাটোৰ বিষয়ে কিন্তু এতিয়া যিসকল আহিছে তেওঁলোকে শিকি বুজি আহিছে আৰু তাৰোপৰি অলমষ্ট 80% ল'ৰা ছোৱালীৰ ইউটিউব চেনেল আছে তো তেওঁলোকে কেমেৰা ফ্ৰেণ্ডলি হৈ গৈছে কেমেৰাটোক তেওঁলোকে কেনেকৈ ল'ব লাগে তেওঁলোকে জানে আৰু সেইটো আমি শিকিছিলোঁ থিয়ৰিটিকেলি তেওঁলোকে প্ৰেক্টিকেলি পাইছে তো তেওঁলোকৰ এডভান্টেজ তেওঁলোকৰ বেছি আৰু সেইটো ভাল কথা চবেই শিকি বুজি আহিছে আহিব লাগে বৰ্তমান আপোনাৰ যিসকল অনুৰাগী আছে কি ক'ব বিচাৰিব তেওঁলোকক থেংক ইউ বহুত ধন্যবাদ ইমান মৰম দিয়াৰ বাবে যদি দিছে আমাৰ এই অনুষ্ঠানলৈ আহিলে মোৰ লগতো কথা পাতিলে কেনেকুৱা লাগিলে খুব ভাল লাগিল আৰু অডিয়েন্সে নাজানে যদি কওঁ তেতিয়া মাজুলীত আছে মোৰ লগত কণ্টেক্ট কৰিছিল তেওঁ খুব আগ্ৰহী আছিল আৰু বাই গড গ্ৰেছ আজি এনেকৈ পাই মই ইমান সুখী এটা আমাৰ 5-6 বছৰ এটা সম্পৰ্ক 5 বছৰ আগৰ 5 বছৰতকৈ বেছি তেতিয়া মই গ্ৰেজুৱেশ্যন কৰি আছোঁ
মই 20তে চিনাকি নহয় আমাৰ এতিয়া মই বিএ পঢ়ি আছো 21ত কমপ্লিট হৈছে এই 20ৰ পৰা মানে 19ৰ লাষ্টৰ ফালৰ পৰা আমাৰ চিনাকি আৰু তাৰ পিছৰ পৰা নৃত্যও কৰে খুব ধুনীয়া তো আৰু মই বিচাৰিম আজি মই এনেকৈ পাইতো মই সুখী হৈছোঁ আৰু বিচাৰিম তেওঁ বহুত বেছি আগুৱাই যাওক ভাল হওক মোৰ বৰ ভাল লাগিলে ইমান দিনৰ পৰা কেতিয়াবা ফোনত আজি প্ৰথম মুখামুখি হৈছোঁ আজি প্ৰথম আমাৰ মুখামুখি কেতিয়াবা ফোন কৰি জন্মদিনৰ শুভেচ্ছা তেনেকৈ ভাল দিনত বা হেৰিয়াত তো তেতিয়া ফোনত কথা পতা হৈছে ন আমাৰ আজিৰ এই ইণ্টাৰভিউটোৰ জৰিয়তে মানে আমি প্ৰথমবাৰৰ কাৰণে লগ দেখা পাইছোঁ পালোঁ ভাল লাগিল ইয়াৰ পিছৰবাৰ বৌক লগ পাম মই নিশ্চয় 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 একদম লৈ লগ আহিম পাম। এইবাৰ লৈ আহিম সঁচাকৈ তেওঁ খালি কথা কম কয় অকণমান লাজ কৰে আৰু মোৰ নিচিনা নহয় উৎপতীয়া হয় নেকি আপুনি উৎপতীয়া নেকি মই খুব উৎপতীয়া এতিয়া গম পাইছে নহয় অডিয়েন্সে গম পাব বাকী মোৰ বৰ ভাল লাগিলে আপোনাৰ লগত কথা পাতিলোঁ ইমান ধুনীয়াকৈ আপুনি প্ৰত্যেকটো প্ৰশ্নৰ ইমান ধুনীয়াকৈ উত্তৰ দিলে আৰু কথাৰ মাজে মাজে আপোনাৰ যি সঁচা কথা নিশ্চয় আপোনাৰ অনুৰাগীসকলে সেই কথা মন কৰিছে আৰু আমাৰ এই ভিডিঅ'টো আমাৰ এই অনুষ্ঠান কেনেকুৱা পালে আপোনালোকে জনাব আৰু ইয়াৰ পিছত যদি বৌক চাবলৈ বিচাৰে বৌৰ বিষয়ে জানিবলৈ বিচাৰে বা নয়নদাৰ ভাল বেয়া চব গুণ যদি বৌৰ পৰা জানিব বিচাৰে তেন্তে মোক একদম কমেণ্ট কৰিব কমেণ্ট কৰি জনাব তেতিয়া মই পিছত একদম বৌক মাতি আনি বহুৱাই ল'ম তাৰপিছত সুধিম কি হ'ল সম্পৰ্ক কেনেকৈ চলি আছে হ'ব বাকী অনুষ্ঠানলৈ অহাৰ বাবে বহুত ধন্যবাদ আমাৰ এই মঞ্চৰ পৰা নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিম যে জীৱনত আপুনি আগুৱাই যাওক সম্পৰ্কৰ ফালতো আপুনি সফল হওক অভিনয় যাত্ৰা অব্যাহত থাকক সকলো ভালে ভালে বহুত চলক বহুত ধন্যবাদ D24লৈ প্ৰত্যেকজন সাংবাদিক বন্ধু আৰু কৰ্মকৰ্তালৈ মোৰ তৰফৰ পৰা বহুত বহুত বেছি ধন্যবাদ আৰু মৰম থাকিল থেংক ইউ ছ' মাছ আমাৰ আজিৰ অনুষ্ঠানৰ পৰা মই পৰিস্মিতাই বিদায় লৈছোঁ পুনৰ আন এক অনুষ্ঠানত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ